হাই ফ্ৰেন্ড, হাই লগৰবোৰ, আশা কৰোঁ আপোনালোকে সকলোৱে ভালে কুশলে আছে। মই আজি আছোঁ গাঁৱত। এয়া গাঁৱৰ পৰিৱেশ, গাঁৱত আছোঁ। মানে মোৰ জন্মদাত্ৰী মাতৃ আই এই পৃথিৱীৰ পৰা চিৰবিদায় লোৱা আজি পুৰাপুৰি 2 বছৰ হ'ল। এয়া মই আয়ক শ্ৰদ্ধাঞ্জলি দিম বুলি পেলাই গাঁৱত আহিছোঁ। গাঁৱত ঘৰৰ বাৰীতে মানে আইহঁতৰ স্মৃতিৰ কাৰণে মই এটা সমাধিস্থল বনাইছোঁ। তাতে আজি শ্ৰদ্ধাঞ্জলি কামবিলাক কৰিম। জাষ্ট আপোনালোকক অকণমান দেখাম বুলি পেলাই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এয়া বাইদেউহঁতে বৰ্তমান ঘৰত আহি পাইছে, অলপ দেৰি ৰেষ্ট লৈছে। আৰু এইফালে বাকীখিনিয়ে চব্জি কাটাত লাগি গৈছে। কিবা কিবি চব্জি তেওঁলোকে কাটি আছে এইফালে। আৰু এইফালে এয়া ধূপ, তেল, নাৰিকল, ফুল, কল, আপেল, আঙুৰ, বৰ্তমান প্ৰসাদৰ বস্তুখিনি ৰেডি হৈয়ে গৈছে। এইটোৱে মোৰ আই আৰু বাবাৰ তেওঁলোকৰ স্মৃতিৰ কাৰণে বনোৱা সমাধি ক্ষেত্ৰখন। তেওঁলোকৰ মৃত্যু তিথি আহিলে চাকি এগছি জ্বলাই প্ৰাৰ্থনা কৰিবলৈ নিৰ্দিষ্ট জাগা এটা হ'লে খুবেই ভাল। সেইকাৰণে ঘৰৰ বাৰীতে এই জাগাটো বনোৱা হৈছে। আজিৰ এই দিনটোতে আয়ে আমাক সকলোকে কন্দুৱাই এই পৃথিৱীৰ পৰা চিৰবিদায় লৈছিলে। আয়ৰ আত্মাই যেন স্বৰ্গত স্থান পায়, শান্তি পায়, এই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। আৰু আয়ে যেন আমাক ওপৰৰ পৰা সদায় আশীৰ্বাদ কৰে, সেইকাৰণে আয়ৰ ওচৰত আশীৰ্বাদ খুজিছোঁ। এয়া মোৰ বাইদেউ শ্ৰদ্ধাঞ্জলি দি আছে। এয়া আমাৰ ওচৰ চুবুৰীয়া মানুহখিনিও আয়ক শ্ৰদ্ধাঞ্জলি দিবলৈ আহিছে। এয়া বাইদেৱে আয়ৰ লগত কথা পাতিছে আৰু নিজৰ মনৰ কথা কৈ কান্দিছে। এই জেঠীগৰাকী আয়ৰ লগৰীয়া আছিলে, তেখেতেও শ্ৰদ্ধাঞ্জলি জনাইছে। এইটো মোৰ ডাঙৰ দাদাৰ ল'ৰা, আইতাকক শ্ৰদ্ধাঞ্জলি জনাই আছে। কাৰণ সৰুৰ পৰাই আইতাকক পাইছে, সৰুৰ পৰাই বহুত ধেমালি কৰিছে। কেতিয়াবা আইতাকৰ লগত ইংলিছত কথা পাতে, আইতাকক ইংলিছত কথা ক'ব দিয়ে, আইতাকে নাজানে। বহুত ধেমালি তাৰ স্মৃতিবিলাক আছে। সেইকাৰণে বেচেৰা চুপচাপকৈ আইতাকক
শ্ৰদ্ধাঞ্জলি জনাইছে। এইটো হ'ল মোৰ মাজু দাদাৰ ল'ৰা। ইয়াকো আইতাকে বহুত মৰম কৰিছিলে আৰু ইও আইতাকক বহুত মৰম কৰিছিলে। আইতাকৰ প্ৰতি থকা মৰম ভালপোৱা চবৰে মনত আছে, বুকুত বান্ধি ৰাখিছে। সেইকাৰণে আজি আইতাকক শ্ৰদ্ধাঞ্জলি চুপচাপে তেওঁলোকে মনৰ কথা পাতিছে আৰু শ্ৰদ্ধাঞ্জলি জনাইছে। এই হাঁহজনী অথনিৰ পৰা আহি পেলাই ইয়াতে থিয় হৈ শ্ৰদ্ধাঞ্জলিৰ কামবিলাক চাই আছে। মোৰ অনুভৱ হৈছে আয়ে যেন আহি পেলাই এই শ্ৰদ্ধাঞ্জলিৰ কামবিলাক চাই আছে যেন লাগিছে মোৰ। এইটো মোৰ মাজু দাদাৰ বৌয়ে শ্ৰদ্ধাঞ্জলি জনাই আছে। এই শ্ৰদ্ধাঞ্জলি কাম বহুত কষ্টকৰ, বহুত বুকু বিষায়, তথাপি উপায় নাই। এনেকৈয়ে সকলোৱে শ্ৰদ্ধাঞ্জলি জনালে। আমি ঘৰত আহি গ'লোঁ। আহিয়ে দেখিছোঁ এই খিচিৰি পূৰা হৈয়ে গ'ল। মোক কৈ আছে ঘি দিবলৈ, ঘি বোলে দিয়া নাই, মোক দিব কৈ আছে। এয়া মই ঘি দিব ওলাইছোঁ। কিছুমানে বোলে গাঁৱৰ মানুহবিলাক ঘি নাখায়, সেইকাৰণে তেওঁলোকৰ কাৰণে এক্সট্ৰাকৈ উঠাই থোৱা হৈছে। আৰু এইখিনিত মই এতিয়া ঘি ঢালি আছোঁ। এয়া প্ৰসাদ 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 যা প্ৰসাদ অক্ষয় কুমাৰ কেনেকা খবৰ? ভালে না? বৰ্তমান ঠিক ঠাক পুৰা অক্ষয় কুমাৰ চেহেৰা এতিয়াও ঠিকে আছে দেখোন। নাই দে বহুত ঠিক ঠাকে হৈ আছে, পুৰা পেট চেট ওলোৱা নাই, ধুনীয়াকৈ ফিটিং হৈ আছে। আমাৰ দিগন্ত ঠিকে আছে আৰু প্ৰসাদ খত লাগি গৈছে দিগনে। এয়া আমাৰ খিচিৰি খাবলৈ ৰেডি হৈ গৈছে। পাকঘৰতনো মানুহবিলাক কি কৰি আছে? এপাক চাই আহোঁ পাকঘৰত কি কৰি আছে মানুহবিলাক। বোৱাৰী মই দেখা পালোঁ কেমেৰাতহে ওলাই গ'ল, মানুহটো দেখাই পোৱা নাই। কেতিয়া আহিছিল? ইয়াত কি বনাইছে? ভাজি। ইয়াতে ভাজি বনাইছিল, মই চোৱাই নাই আৰু কি ভাজি বনাইছিল চাগে। ভাজি বনাইছে চাওঁ। ভাজি এখন বনাইছে এটা গেছত। প্ৰসাদ খাবি ৰ, দি আছোঁ ৰ। মাল বস্তু
কত উঠে আছে একো নহয় দে Ayo kok di lah berata. oh labra Ayo kata sini. Betul, Pak. Oh, den halwa di. Amaku kahit di ja. হয় ডিজাইন হয় কিবা Di beri. Nah, itu nang abi. দে দে যা Kakak hasing zawai hai. Sento okole okole hoy gol. De. De sibunga de. বাহ এইফালে দেখোন আমাৰ পাৰ্টিবিলাকে একদম লাষ্টত মাটিয়ে বালিয়ে বহি গৈছে দেখোন ৰে কিছুমানে তলত কিছুমানে ওপৰত যোনে যেনেকা চান্স পাইছে তাতে বহি গৈছে মোবাইল যিহেতু এতিয়া খোৱা বোৱা শেষ গতিকে ফেনৰ বতাহ খাইছি হয়নে আৰু সেইফালে গান আৰম্ভ হৈ গৈছে আইলুম হাগ্রা খুইলা খুঙ্গরি কারাও গঙ্গার যমুনা হাথায় খাজি ব্রালি লাইছো বাথুরা আইলুম হাগ্রা খুইলা খুঙ্গরি তখন দে বেশি নেনু বহম তানি আলি Makna bara barbala aini guntuni nagbali Makna bara barbala aini guntuni nagbali Kankila tudu sari sari Bukhumutani ali Makna bara barbala aini guntuni nagbali এই গান গোৱা দাদাজন আমাৰ গাঁৱৰে হয় বহুত ধুনীয়াকৈ বড় গানবিলাক গাব পাৰে সঁচাকৈ দাদাৰ গানখিনি চাই মন চনবিলাক অলপ পাতল লাগিল ভাল লাগিল গতিকে পুনৰ নেক্সট ভিডিঅ' লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ বাই বাই ফ্ৰেণ্ডছ বাই লগেফৰ